400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি আমাৰ এই লাচিত দিৱস কাৰ্যসূচীটো আমাৰ বিস্তৃত কাৰ্যসূচীৰে ওদালগুৰি জিলাটো সম্পন্ন হৈছে। ইয়াৰ অংশ হিচাপে আজি আমাৰ এই টংলা টংলা হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত ৱাকাথনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি ইয়াৰ পৰা ৱাকাথন কাৰ্যসূচীত আমি ইয়াৰ পৰা গৈ আমি কুকুৰাকাটাত আমি হৈ আকৌ টংলা এই খেলপথাৰলৈ ঘূৰি আহিম। গতিকে এই ৱাকাথন কাৰ্যসূচীত আমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীসকল আহিছে আৰু ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি টংলাৰ নাগৰিকসকল, ভেৰগাঁৱৰ নাগৰিকসকল, ব্যৱসায়ীসকল, সকলো শ্ৰেণীৰ নাগৰিকে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আৰু মহান এই বীৰজনাৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰিছোঁ।